নমস্কাৰ সকলোকে মোৰ জিকে ব্লগ আসাম চেনেলটোলৈ সকলোকে স্বাগতম জনালো আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিও লৈ আহিছো সকলোৱে মৰমেৰে আকোৱালি ল'ব এইটো ভিডিওটো হৈছে লাখপতি বাইদেউ আঁচনিৰ যেটো এসএসজি গোটৰ মহিলাসকলে পাব লগা 10000 টকা সন্দৰ্ভত যেটো চলি আছে বৰ্তমান সেই সন্দৰ্ভত মই ভিডিওটো এটা লৈ আহিছো এই ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কথাখিনি সুন্দৰকৈ কৈছে ইতিমধ্যে আমাৰ বিহালী সমষ্টি বিহালীৰ পৰা ষ্টাৰ্ট হৈছে এই 10000 টকাটো বিতৰণৰ আহকচোন মুখ্যমন্ত্ৰীৰ মুখেৰে আমি কথাখিনি জানি লওঁ সুন্দৰকৈ তেখেতনে কি ক'লে লগতে আমি স্টেপ বাই স্টেপ কেনেকৈ সাৰ্চ কৰিব আপোনালোকৰ লিষ্টত নাম আছে নে নাই সেই সন্দৰ্ভত আমি কথাখিনি পিছলৈকে দি দিছো ভিডিওটো সম্পূৰ্ণৰূপে চাব অহাকালি দিনটো আমাৰ বাবে আৰু এটা প্ৰাপ্তি দিন আজিৰ পৰা কেইমাহমান আগতে আমি এটা আঁচনি আৰম্ভ কৰিছিলো মহিলা উদ্যমিতা আঁচনি অৰ্থাৎ অসমৰ আত্মসহায়ক গোটৰ সদস্যসকলক ব্যক্তিগতভাৱে উপাৰ্জনমুখী কামত জড়িত কৰিবলৈ 10000 টকাকৈ আমি সহায় কৰিম এই 10000 টকাৰ সৎব্যৱহাৰ হলে ভৱিষ্যতে আমি 25000 টকা আৰু 25000 টকা উৎপাদনমূলক কামত ব্যয় কৰিলে ভৱিষ্যতলৈ বেংকৰ সৈতে 50000 টকা যেতিয়া মই এই আঁচনিটোৰ কথা কৈছিলো মহিলা সমাজে অত্যন্ত উৎসাহেৰে আগবাঢ়ি আহিছে আঁচনিটো ৰূপায়ণৰ নীতি নিয়ম পালন কৰোতে কিছু সময় লাগিলে কংগ্ৰেছে উলিয়াই দিলে যে মুখ্যমন্ত্ৰী এনেই কৈছে মহিলাসকলক ঠগালে মহিলাসকলক পইচা কেতিয়াও নিদিয়ে অহাকালি বিহালীত এই আঁচনিটোৰ আমি শুভ উদ্বোধন কৰিম বিহালীত 23000 মহিলাই এই আঁচনিটোৰ প্ৰথম পৰ্যায়ৰ 10000 টকা লাভ কৰিব এই আঁচনিটোৰ জৰিয়তে অসমৰ আমি 27 লাখ মহিলাক 10000 টকাকৈ প্ৰদান কৰিম 2700 কোটি টকা আৰু নগৰ অঞ্চলতো 3 লাখ মহিলাক এই আঁচনি আমি প্ৰদান কৰিম তাতো আমাৰ প্ৰায় 300 কোটি টকা অৰ্থাৎ আমাৰ আই মাতৃসকলক উৎপাদনমুখী আৰু মহিলা সবলীকৰণৰ দিনত কালি আকৌ এটা বিশাল পদক্ষেপ অৰুণোদয়ৰ পিছত মহিলা সবলীকৰণৰ ক্ষেত্ৰত অসমে অহাকালি আৰু এটা শক্তিশালী খোজ পেলাব বিহালীৰ কালি সভাখনৰ বাবে নিশাটো অপেক্ষা কৰিম মই সকলো আই মাতৃসকলক শুভকামনা জনাইছো এতিয়া আহিছো স্টেপ বাই স্টেপ প্ৰসেস কেনেকৈ আমি লাখপতি বাইদেউ আঁচনিৰ অধীনত আমাৰ গোটৰ নামবিলাক আছে নে নাই আমাৰ নামবিলাক আহিছে নে নাই আমি 10000 টকাটো পাম নে নাপাম কেনেকৈ সাৰ্চ কৰিব হেতুৰ কাৰণে এটা ওয়েবসাইটৰ লিংক দিয়া আছে যেটো মই ডেসক্ৰিপচনত দি থৈ দিছো আপোনালোকে মোৰ ডেসক্ৰিপচনত গৈ পেলাই সেই লিংকটো ক্লিক কৰি ডাইৰেক্টলি ওয়েবসাইটত যাব পাৰিব আৰু ওয়েবসাইটত যোৱাৰ পিছতে এই পেজটো আপোনাৰ যেটো দেখুৱা আছে এই পেজটো আপুনি খোলা দেখা হ'ব এই পেজটো খোলাৰ পিছতে আপুনি চাই লওক ইয়াতে গোটেই বস্তুখিনি ডিস্ট্ৰিক্ট প্ৰথমতে আহিব ডিস্ট্ৰিক্ট এইটো দেখিছেনে এই লিংকটো আপুনি ডেসক্ৰিপচনত পাই যাব তাতে ক্লিক কৰিলে আপুনি চাব পাৰিব এতিয়া আহিলে ডিস্ট্ৰিক্টৰ কথাটো ডিস্ট্ৰিক্ট যিকোনো এখন আপুনি সিলেক্ট কৰি লওক তলত এইবিলাক দেখিছে 1 2 3 4 এনেকৈ 4টা টাইপত পেজবিলাক দিয়া থাকে তো প্ৰতিখন পেজটো সাৰ্চ কৰিব আপোনাৰ ডিস্ট্ৰিক্টখন পাই যাব ডিস্ট্ৰিক্টখন ক্লিক কৰিলে ক্লিক কৰাৰ পিছতে আপোনাৰ ব্লক নেম আহিলে এটা আপোনাৰ আন্ডাৰ ব্লক কি পৰে তো ব্লক নেমটোত আপুনি ক্লিক কৰিলে ব্লক নেম ক্লিক কৰাৰ পিছতে আপোনাৰ কি গাঁও পঞ্চায়ত নেমটো আপুনি সাৰ্চ কৰি লওক আপোনাৰ গাঁও পঞ্চায়ত কি পৰে তো গাঁও পঞ্চায়তত আপুনি ক্লিক কৰিলে ইয়াৰ পিছতে আহিলে ভিলেজ নেম এবাৰ ভিলেজ নেম আপোনাৰ গাঁওখন কি গাঁওখনৰ নামটো সাৰ্চ কৰি দিয়ক তাতে সাৰ্চ কৰক যদি ইয়াতে এনেকৈ নাপায় তলত আকৌ এনেকুৱা ধৰণৰ চাই ল'ব গোটেইখিনি পেজ কেইটা তলত কেইবাটাও পেজ লাগি থাকে গতিকে আপুনি যিকোনো এটা আপোনাৰ যিখন গাঁওখন সিলেক্ট কৰিলে গাঁও সিলেক্ট কৰাৰ পিছতে আপোনাৰ গ্ৰুপ নেমবিলাক আহিব আপোনালোকৰ এসএসজি গোটৰ যিবিলাক নামবিলাক সেইবিলাক আহিব আপোনাৰটো সিলেক্ট কৰি লওক ক'ত আপোনাৰ নামটো আছে সাৰ্চ কৰক ইয়াতে যদি সাৰ্চ নকৰ মানে ইয়াতে ফাৰ্স্ট পেজটোতে নাপায় এই তলত এনেকৈ চাব এইফালে 1 2 বা নেক্সট বুলি এনেকুৱা ধৰণৰ অপচন আছে তো আপুনি 2 নম্বৰ পেজতো চাব পাৰে
গৈ পেলাই নাইবা নেক্সট কৰি চাব এনেকৈ 1 নম্বৰ এইটো 1 নম্বৰ খোলা আছে এতিয়া 2 নম্বৰটো চাম আমি চেক কৰি ঠিক আছে 2 নম্বৰটো চেক কৰি চালে আপুনি এই পেজটো খোল খালে তো এনেকুৱা ধৰণৰ আপুনি চেক কৰি লৈ পেলাই আপোনাৰ নামখিনি চাই ল'ব যেতিয়া গোটৰ নামটো পাব আপুনি গোটৰ নেমটোত আপুনি ক্লিক কৰি দিলেই হ'ল দেখিছে নহয় কেনেকৈ আপুনি চাব পাৰিব এইবিলাক কণ্ডিশ্যন এনেকৈ পেজ এটা দুটাও থাকিব পাৰে 10টাও থাকিব পাৰে এনেকুৱা ধৰণৰ তাত ক্লিক কৰি চালেই হ'ল এতিয়া আপুনি গ্ৰুপ নেমটো ক্লিক কৰি দিলে দিয়াৰ পিছতে আপোনাৰ গ্ৰুপটো হয়নে নহয় তাত আপোনাৰ নামবিলাক আছেনে নাই এনেকৈ আপুনি গোটেইখিনি চাব পাৰে তো ইমানে আছিলে ধন্যবাদ